নবান্দা অৰুণোদয় যুৱ সংঘ তেওঁলোকে বহুত বছৰ ধৰি এই অঞ্চলৰ সংস্কৃতি, এই অঞ্চলৰ একতা, এই অঞ্চলৰ শান্তি সম্প্ৰীতি বজাই ৰাখি আহিছে আৰু ঠিক বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰাৰ লগতে তেওঁলোকে ৰঙালী বিহু অৰ্থাৎ নৱবৰ্ষ আদৰাৰ নামত এটা কাৰ্যসূচী লৈ আহিছে, ৰঙালী বিহু উদযাপন। আৰু এইবাৰ 30 বছৰ ধৰি তেওঁলোকে ৰঙালী বিহু উদযাপন কৰি আহি আছে। আৰু ইয়াৰ যোগেদি এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ সেইটো যথেষ্ট এটা ভাল মেছেজ বুলি আমি ক'ব পাৰোঁ। মই অৰুণোদয় সংঘৰ সকলো বিষয়ববীয়াক ধন্যবাদ যাচিছোঁ। আৰু আমি যুৱকালৰ পৰাই আৰু ক'বলৈ যদি কয় সৰুকালৰ পৰা এই অনুষ্ঠানৰ লগত জড়িত হৈ আহিছোঁ। জড়িত মানে আমি চাবলৈ আহিছিলোঁ আগত, যিহেতু ওচৰৰে হয়, চাবলৈ আহিছিলোঁ। আৰু আজি আমি এই অঞ্চলত বা এই অনুষ্ঠানৰ লগত জড়িত হৈ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তেওঁলোকে এই অনুষ্ঠানটো কৰাৰ যোগেদি এই অঞ্চলটোৰো নাম এটা অসমৰ ভিতৰতে বা আমাৰ এই অঞ্চলৰ ভিতৰতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কাৰণ এই কাৰ্যসূচীত বিভিন্ন অঞ্চলৰ পৰা সাংস্কৃতিক দলবিলাক নিমন্ত্ৰণ কৰি অনা হয় আৰু তেওঁলোকে ইয়াত আহি পেলাই ভাল পায়, এইবিলাক কথা তেওঁলোকে প্ৰচাৰ কৰে আৰু সেইটো কাৰণে যথেষ্ট ভাল হৈছে। মই আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ সকলো ব্যক্তিসকলে, যিসকল শুভাকাংক্ষী বা ৱেল উইচাৰ্ছ, তেওঁলোকে আগৰ দৰে যাতে সহায় সহযোগিতা আগবঢ়ায়, মই সেইটো কামনা কৰিছোঁ। ৰঙালী বিহুৰ বিশেষ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আমি প্ৰতি বছৰৰ দৰে এইবাৰো উত্তৰ নামন্দা অৰুণোদয় যুৱ সংঘই ৰঙালী বিহু উদযাপন কৰিম দুদিনীয়া কাৰ্যসূচীকৈ। প্ৰথম দিনা অসমৰ বিভিন্ন জিলাৰ পৰা আমি বিহুৱা দল আমন্ত্ৰণ জনাম। যোৱাবাৰ কলিয়াবৰ, শিৱসাগৰ আদি দলৰ অঞ্চলৰ পৰা আমি বিহুৱা দল আমন্ত্ৰণ জনাইছিলোঁ। এইবাৰো আমি অসমৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ বহুকেইটা বিহুৱা দল আমন্ত্ৰণ জনাম। ঝুমুৰ, খেৰাই ইত্যাদি আমি সংস্কৃতি প্ৰদৰ্শন কৰিম। লগতে দ্বিতীয় দিনা আমি জিন্তুমণি শৰ্মা আৰু বেদশ্ৰী কাশ্যপৰ গীতৰ গধূলি আগবঢ়াম। গতিকে এই অঞ্চলৰ সমূহ ৰাইজৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলোৱে যাতে বিগত দিনসমূহত যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছিলোঁ, এই বছৰো যেন ঠিক তেনেকৈ আমি এই সমন্বয়ৰ বাৰ্তা আমি অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিব পাৰোঁ, তাৰে আশা ৰাখিছোঁ আৰু সকলোৰে পৰা আন্তৰিক সহায় সহযোগিতা কামনা কৰিছোঁ। আকৰ্ষণ আমাৰ জিলা ভিত্তিত আমি পাতিব পাৰোঁ অনুষ্ঠানটো। আমি অসমৰ বিভিন্ন জিলাৰ পৰা বিহুৱা দল আমন্ত্ৰণ জনাওঁ আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ জনপ্ৰিয় শিল্পী জিন্তুমণি শৰ্মাৰ গীতৰ গধূলি আৰু বেদশ্ৰী কাশ্যপৰ গীতৰ শৰাই, লগতে এজন উদীয়মান শিল্পী আমি বৰ্তমানলৈ ঠিক কৰা নাই আৰু এজন সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমি আমন্ত্ৰণ জনাম। এইবোৰেই আমাৰ